নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেইটো হৈছে অসমৰ বাহিৰৰ B.EDৰ চাৰ্টিফিকেটসমূহ বাতিল হ'ব নেকি? B.ED চাৰ্টিফিকেট আকৌ ভেৰিফিকেশ্যন হ'ব নেকি? ODL B.ED D.EL.ED প্ৰকৃততে কোনসকলে কৰিব পাৰে? B.ED D.EL.ED সম্বন্ধীয় সকলো প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ আগত আমি লৈ আহিছোঁ। এতিয়া যি ৰিক্ৰুইটমেণ্ট চলি আছে LP UP আৰু হাইস্কুল আৰু হাই ছেকেণ্ডেৰী যি ৰিক্ৰুইটমেণ্ট চলি আছে সেই ৰিক্ৰুইটমেণ্টত B.EDৰ চাৰ্টিফিকেটসমূহ আকৌ ভেৰিফিকেশ্যন হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলে আৰু এই B.EDৰ চাৰ্টিফিকেটসমূহত যথেষ্টখিনি অভিযোগ উত্থাপন হৈছিল যে অসমৰ বাহিৰৰ পৰা কিছুমান কেণ্ডিডেটে B.ED কৰি আহিছে আৰু B.ED কৰি আহি তেওঁলোকৰ মাৰ্কসমূহ যথেষ্ট বেছি হৈছে বুলি অভিযোগ উত্থাপন উঠিছিলে। ঠিক সেইদৰে ODL D.EL.EDৰ ক্ষেত্ৰতো কিছু ক্ষেত্ৰত এনেকুৱা ধৰণৰ অভিযোগ উঠাৰ লক্ষ্য কৰা যায়। সেয়েহে আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিলোঁ। সঁচাকৈ B.EDৰ চাৰ্টিফিকেটসমূহ বাতিল হ'ব নেকি? ODL D.EL.ED কৰা সকলৰ কিছু অসুবিধা হ'ব নেকি? এই সকলোখিনি প্ৰশ্নৰ আজি উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এতিয়া আমি প্ৰথমতে জানি ল'ব লাগিব ODL B.ED বা D.EL.ED প্ৰকৃততে কোনসকলে কৰিব পাৰে। ODL B.ED বা D.EL.ED প্ৰকৃততে সেইসকলেহে কৰিব পাৰে যিসকলৰ টিচিং অভিজ্ঞতা 2 বছৰ আছে। ODL B.EDৰ ক্ষেত্ৰত টিচিং অভিজ্ঞতা হাইস্কুল এখনত টিচিং কৰাৰ অভিজ্ঞতা 2 বছৰ হ'ব লাগিব আৰু D.EL.ED ৰেগুলাৰ কোৰ্চত থকা হ'ব লাগিব। সেইসকলেহে ODL B.ED কৰিব পাৰে। যিসকলৰ টিচিং অভিজ্ঞতা 2 বছৰ আছে, এখন হাইস্কুলত টিচিং কৰাৰ অভিজ্ঞতা 2 বছৰ আছে, সেইসকলে ODL D.EL.ED বা B.ED কৰিব পাৰে। আৰু এইটো হ'ব পাৰে যে ৰেগুলাৰ যদি D.EL.ED কৰে তেতিয়াও ODL B.ED কৰিব পাৰিব। সেয়া অসমতেই হওক বা অসমৰ বাহিৰতেই হওক, তেতিয়া অফ কেম্পাছ B.EDটো কৰিব পাৰিব। আৰু এতিয়া আহিছোঁ ODL D.EL.ED প্ৰকৃততে কোনসকলে কৰিব পাৰে। ODL D.EL.ED প্ৰকৃততে সেইসকলে কৰিব পাৰে যিসকলৰ টিচিং অভিজ্ঞতা 2 বছৰ আছে, যিসকলে 2 বছৰ টিচিং অভিজ্ঞতাত সম্পন্ন ব্যক্তি, সেইসকলে ODL D.EL.ED কৰিব পাৰে। সেয়া অসমতেই হওক বা অসমৰ বাহিৰতেই হওক। কিন্তু এই ODL D.EL.ED বা B.Eটো ডিগ্ৰী পাছ কৰিয়েই মাষ্টাৰ ডিগ্ৰী অ'পেনৰ পৰা কৰাৰ দৰে বা অ'পেনৰ পৰা BA কৰাৰ দৰে, বেচেলৰ ডিগ্ৰী কৰাৰ দৰে এই ODL D.EL.ED বা B.Eডটো কৰিব নোৱাৰে। যদি কোনো কেণ্ডিডেটে কৰিছে, কেতিয়াবা এইটো অসুবিধা হোৱাৰ সম্ভাৱনা আছে, কিয়নো গাইডলাইন মতে এইটো নহয়। গাইডলাইন মতে এইটো হয় যে যিসকলৰ 2 বছৰীয়া টিচিং অভিজ্ঞতা আছে সেইসকলেহে ODL D.EL.ED কৰিব পাৰে আৰু B.EDৰ ক্ষেত্ৰতে যিসকলৰ 2 বছৰীয়া টিচিং অভিজ্ঞতা আছে, নহ'লে যদি ৰেগুলাৰ মোডত D.EL.ED কৰিছিলে সেইসকলেহে ODL B.Eডটো কৰিব পাৰে। তেতিয়াহে সেইটো প্ৰকৃততে বৈধ হ'ব। এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপন হয় ODL B.Eডৰ ক্ষেত্ৰত, যেনিবা আপুনি ডিগ্ৰী পাছ কৰি ৰেগুলাৰ D.EL.ED কৰিলে, ৰেগুলাৰ D.EL.ED কৰাৰ পিছত আপুনি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে বা অন্য কিবা কোৰ্চত এডমিশ্যন লৈছে, তেতিয়া সেইটো সময়ত আপুনি ODL B.ED কৰিব পাৰিব নাই? হয়, সেইটো সময়ত আপুনি ODL B.ED কৰিব পাৰিব, যিহেতু আপুনি ডিগ্ৰী পাছ কৰি D.EL.ED কৰিছিলে ৰেগুলাৰ মোডত। ৰেগুলাৰ মোডত D.EL.ED কৰাৰ পিছত আপুনি B.ED ODL মোডত B.ED কৰিব পাৰিব আৰু সেইটো সময় ৰেগুলাৰকৈ আপুনি অন্য এটা কোৰ্চ পঢ়িবও পাৰিব। এতিয়া আহিছোঁ B.ED আৰু D.EL.ED সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ দিবলৈ। ৰেগুলাৰ B.ED আৰু D.EL.ED কোনসকলে কৰিব পাৰে? ৰেগুলাৰ B.ED আৰু D.EL.ED সেইসকলে কৰিব পাৰে যিসকলৰ B.ED কৰিবলৈ হ'লে গ্ৰেজুৱেশ্যনত বেচেলৰ ডিগ্ৰীত 50% মাৰ্ক আছে। যদি বেচেলৰ ডিগ্ৰীত নাই, মাষ্টাৰ ডিগ্ৰীত 50% মাৰ্ক আছে, সেইসকলে ৰেগুলাৰ B.ED কোৰ্চ বা ODL B.ED কোৰ্চৰ বাবে এপ্লাই কৰিব পাৰে, এণ্ট্ৰেঞ্চ দিব পাৰে। এণ্ট্ৰেঞ্চ দি পাছ কৰিলে তেওঁলোকে ৰেগুলাৰ B.ED বা ODL B.Eডতো তেওঁলোকে ছিট পাব। ODL B.ED ইগন'তো আছে আৰু জামিয়া মালিয়া ইউনিভাৰ্চিটিটো এণ্ট্ৰেঞ্চ হয়, তাতো আছে আৰু অন্যান্য কিছুমান ৱেষ্ট বেংগল বা অন্যান্য অসমৰ বাহিৰৰ ইউনিভাৰ্চিটিসমূহতো ODL B.ED আছে। ODL B.ED কৰাৰ ক্ষেত্ৰত মাথো আপোনালোকে ইউনিভাৰ্চিটিখনৰ NCT ৰিকগনাইজ আছেনে নাই আপোনালোকে ভালকৈ NCT যি ৱেবছাইট আছে সেই ৱেবছাইটত আপোনালোকে ভালকৈ চাই ল'ব। যদি NCT ৰিকগনাইজ থাকে যিকোনো ইউনিভাৰ্চিটি বা কলেজৰ, তেতিয়া আপোনাৰ সেই চাৰ্টিফিকেটখন বৈধ হ'ব। NCT ৰিকগনাইজ হ'ব লাগিব মুঠতে।
B.Ed কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যিখন কলেজ বা ইউনিভাৰ্চিটি সেইখন NCT ৰিকগনাইজ হ'লে কোনো সমস্যা নহয়। কোনো ক্ষেত্ৰত কিছুমান ইউনিভাৰ্চিটি বা কলেজৰ NCT ৰিকগনাইজ উঠি যায়। সেয়েহে আপোনালোকে NCT ৰিকগনাইজ হয় নে নহয় কলেজখন সেই বস্তুটো চাই ল'ব যদিও আপুনি অসমৰ বাহিৰত ODL B.Ed কৰে। এতিয়া আহিছোঁ ৰেগুলাৰ D.EL.ED কোনসকলে কৰিব পাৰে। ৰেগুলাৰ D.EL.ED কৰিবলৈ হ'লে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক থাকিব লাগিব। তাৰপিছত এপ্লাই কৰিব লাগিব SCRTত অসমৰ ক্ষেত্ৰত। SCRTত এপ্লাই কৰাৰ পিছত এণ্ট্ৰেঞ্চ হ'ব। এণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আপুনি ৰেগুলাৰ D.EL.ED কৰিব পাৰিব। আৰু ODLৰ ক্ষেত্ৰতো 50% মাৰ্কছে লাগিব। আৰু এটা কথা মনত ৰাখিব যে আপোনালোকে যেতিয়া ৰেগুলাৰ D.EL.ED কৰি থাকিব সেইটো সময়ত যাতে বেচেলৰ ডিগ্ৰী বা অন্য এটা ৰেগুলাৰ কোৰ্চ নকৰিব, কিয়নো ৰেগুলাৰ কোৰ্চ এটা কৰিবলৈ হ'লে 75% এটেণ্ডেঞ্চ থাকিব লাগিব। আৰু যদি তেনেকৈ আপোনালোকে কেতিয়াবা কৰে কেতিয়াবা আপোনালোকে বিপদত পৰিব পাৰে আৰু কেতিয়াবা আপোনালোকৰ চাৰ্টিফিকেটসমূহ বাতিল হ'বও পাৰে। সেয়েহে এনেকুৱা ভুল নকৰিব। আপোনালোকে কমপ্লিট ইলিজিবিলিটি ক্ৰাইটেৰিয়া যিখিনি ৰুল ৰেগুলেশ্যন আছে সেইখিনি ধুনীয়াকৈ আপোনালোকে পঢ়ি মেলি চাই সকলোখিনি জানি বুজি যিকোনো এটা কোৰ্চ কৰিব। অসমৰ বাহিৰৰ B.Ed চাৰ্টিফিকেটসমূহ বাতিল হ'ব নেকি? অসমৰ বাহিৰৰ B.Ed চাৰ্টিফিকেটসমূহ বাতিল হ'ব পাৰে যদি তেওঁলোকে সম্পূৰ্ণ ৰুল ৰেগুলেশ্যন আৰু সেই কলেজসমূহৰ যদি NCT ৰিকগনাইজ নাছিলে সেই ক্ষেত্ৰতে কিছু ক্ষেত্ৰত বাতিল হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কৰা B.Ed কলেজখন NCT ৰিকগনাইজ হয়, যদি আপুনি ODL B.Edৰ সম্পূৰ্ণ নীতি নিয়ম মানি B.Ed কোৰ্চ কৰিছে তেতিয়া আপোনাৰ চাৰ্টিফিকেটসমূহ বাতিল নহয়। এতিয়া আহিছোঁ আমি অন্তিমটো প্ৰশ্নলৈ। B.Ed চাৰ্টিফিকেটসমূহ আকৌ ভেৰিফিকেশ্যন হ'ব নেকি? হয়, B.Ed চাৰ্টিফিকেটসমূহ আকৌ ভেৰিফিকেশ্যন হ'ব, কিয়নো হাজাৰ কেণ্ডিডেটে ইতিমধ্যে LP UPৰ বাবে এপ্লিকেশ্যন কৰিছে। সেয়েহে এই ক্ষেত্ৰত B.Ed বা D.EL.EDৰ চাৰ্টিফিকেটসমূহ আকৌ ভেৰিফিকেশ্যন হ'ব। এইবিলাক অতি সুন্দৰকৈ তেওঁলোকে ভেৰিফিকেশ্যন কৰিব, কিয়নো হাজাৰ কেণ্ডিডেট ইতিমধ্যে TET পাছ কৰি আবেদন কৰি আছে। সেই B.Ed চাৰ্টিফিকেটসমূহ আকৌ ভেৰিফিকেশ্যন হ'ব। যদি আপোনালোকৰ B.Ed কলেজসমূহ NCT ৰিকগনাইজ হয়, আপোনালোকে যদি B.Ed D.EL.ED সম্পূৰ্ণ নীতি নিয়ম মতে কৰিছে তেন্তে আপোনালোকে চিন্তা কৰিবলগীয়া বিশেষ কাৰণ নাই। সেয়েহে আজি আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে বিশেষ চিন্তা কৰাৰ কাৰণ নাই। আপোনালোকে যদি অসমৰ বাহিৰৰ পৰাও যদি B.Ed কৰিছে বা D.EL.ED কৰিছে, আপোনাৰ কলেজ ইনষ্টিটিউশ্যনসমূহ যদি ঠিক আছে, যদি NCT ৰিকগনাইজ আছে, সকলো ৰুল ৰেগুলেশ্যন যদি মানি আপোনালোকে B.Ed D.EL.ED কৰিছে তেতিয়া আপোনালোকৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। সেয়েহে আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।